দবকাত সক্ৰিয় বাইক চুৰি চক্ৰ মাত্ৰ 5 মিনিটত বাইক লৈ উধাও চোৰ দবকাৰ ডাকঘৰৰ সন্মুখৰ পৰা চুৰি হ'ল AS02Y8849 নম্বৰৰ বাইকখন জিয়াউল হক নামৰ এজন লোকে নিজৰ পালচাৰ বাইকখন লৈ শুকুৰবাৰে দবকালৈ গৈছিল দবকাৰ ডাকঘৰৰ সন্মুখৰ বাইকখন ৰাখি ভিতৰত সোমাওঁতেই চুৰে লৈ যোৱাৰ অভিযোগ ইতিমধ্যে ভুক্তভোগী জিয়াউল হকে বাইক চুৰি সন্দৰ্ভত দবকা থানাত দাখিল কৰে অভিযোগ ৰাইজক কাটৰ অনুৰোধ বাইকখনৰ গৰাকীৰ কোনো লোকে বাইকখন উদ্ধাৰ কৰি দিব পাৰিলে দিয়া হ'ব বিশেষ পুৰস্কাৰ ইতিমধ্যে ভুক্তভোগীৰ অভিযোগ সংক্ৰান্তত দবকা আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া দবকাৰ পৰা আব্দুল কালাম ইনসাইড ইণ্ডিয়া যোৱাকালি মই দবকাত গৈছিলোঁ এখন বাইক লৈ মোৰ নামৰ বাইকখন লৈ বিশেষ এটা কামত মই গৈছিলোঁ পোষ্ট অফিচৰ ওচৰত অলপ ৰাখি মই ওপৰত খাজনা দিবলৈ গৈছিলোঁ তাৰপিছত 5-7 মিনিট পিছত আহি মই মোৰ বাইকখন পোৱা নাই কি বাইক আছিল পালচাৰ 150 কি সন্দেহ কৰে আপুনি চুৰি হৈছে চুৰি কৰি লৈ গ'ল এইটোৱে আমাৰ সন্দেহ আপুনি এজাহাৰ কৰিছিল আমি দবকা থানাত এজাহাৰ কৰিছোঁ লিখিতভাৱে এজাহাৰ দিছোঁ আমি এতিয়া আপুনি কি বিচাৰিছে মই বিচাৰিছোঁ যে দবকাৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে লৈ মোৰ বাইকখন ওলাই দিয়ক বিচাৰি ৰাইজত আহ্বান দিছোঁ যে মোৰ বাইকখন যদি পায় আপোনালোকে তে মোৰ বাইকখনৰ নম্বৰটো মই দি আছোঁ আৰু আপোনালোকে যদি পায় তে মোৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰিব আৰু আপোনালোকক বিশেষ কিবা এটা অফাৰ দিম আমি অনুমান কিবা এটা অফাৰ দিম আৰু আপোনালোকক মই এতিয়া নকওঁ কিবা এটা দিম আৰু পুৰস্কৃত কৰিম আপুনি কি কৰে না আমি একো নহয় তো খেতি বাতি কৰোঁ এইবিলাক কৰোঁ